মিছা ষ্টুডিঅ চেনেলত ভিডিঅ' দিয়া অলপ দিন হৈ গ'ল আৰু মোৰ কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজি ফাইনেলি ভিডিঅ' এখন আনিছোঁ আপোনালোকৰ মাজলৈ। আমাৰ চেনেলত মই কেতিয়াবা ৰেগুলাৰ ভিডিঅ' দিম আৰু কি টপিকৰ ওপৰত ভিডিঅ' বনাম এই ভিডিঅ'ৰ জৰিয়তে আজি আপোনালোকক সকলো জনাম আৰু ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাওক অলপ স্কিপ নকৰাকৈ বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ নতুন এটা ভিডিঅ' দেখি মই আজি আপোনালোকৰ মাজত পোনপ্ৰথমে হেল্ল' নমস্কাৰ, কি খবৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ ভালে বুলি আৰু স্বাগতম জনাইছোঁ আমাৰ মিছা ষ্টুডিঅ'লৈ। জানুৱাৰীৰ পৰা আমাৰ চেনেলৰ ৰেগুলাৰ কি ভিডিঅ' মই আপলোড দিম, কেনেধৰণৰ ভিডিঅ' আপলোড দিম সেইটো নোপোৱাৰ আগতে আমাৰ চেনেলৰ আজিৰ ভিডিঅ'টো আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব, কেনেধৰণৰ ওপৰত হ'ব সেইটো আপোনালোকক কৈ দিওঁ। আজিৰ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথম পৰা শেষলৈকে চাওক। আই হোপ আপোনালোকক অলপ হ'লেও এনজয় কৰাব। আজি সানডে স্পেচিয়েল একো নাই কিন্তু আজি ভিডিঅ'ৰ শেষত বহুত ইণ্টাৰেষ্টিং হ'ব। প্লিজ ভিডিঅ'টো চাই আমাৰ মিছা ষ্টুডিঅ' চেনেলত মই বহুতো ধৰণৰ টপিক লৈ কিনি ভিডিঅ' বনাওঁ আৰু ভিডিঅ' আপলোড কৰোঁ। আৰু এটা হ'ল জিমচীয়া খবৰ আৰু এটা হ'ল ব্লগিং কৰোঁ আৰু এটাটো এনে জাষ্ট মোৰ মনত যি আহে আৰু সেইবিলাক মই শ্বেয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু এটাটো হ'ল মই এণ্টাৰটেইনমেণ্টৰ কাৰণে বনাওঁ যিবিলাক ব্ৰেকিং পাৱাৰ। মোৰ বহুত থেংক ইউ ছ' মাছ। 4 মাহৰ আগতে মই দুখন ভিডিঅ' বনাইছিলোঁ আৰু দুখনে ৰাইজে বহুত আঁকোৱালি লৈছে বুলি মই ভাবিছোঁ আৰু মোৰ কাৰণে সেইটোৱে বহুত বুজো। মোৰ কাৰণে 10টাই 100টা আৰু 100টাই 1 লাখ টকা। 4 মাহ আগতে এই ব্লগিং কৰিছিলোঁ, এই ব্লগিংটো আৰু আজি 3300টা ভিউ হৈছে আৰু তাৰ কাৰণে থেংক ইউ ছ' মাছ ইমান যে ছাপোৰ্ট কৰাৰ বাবে। আৰু এইটো ব্ৰেকিং কৰা 4 মাহৰ আগতে থেংক ইউ ছ' মাছ ইমান ভিউ দিয়াৰ বাবে, ইমান মৰম দিয়াৰ বাবে। আৰু মই আপোনালোকক কথা দিছোঁ জানুৱাৰীৰ পৰা এই 4টা টপিক লৈ কিনি মই ভিডিঅ' দিম আৰু ৰেগুলাৰ ভিডিঅ' আপলোড কৰিবৰ কাৰণে ট্ৰাই কৰিম। বলক এতিয়া আৰম্ভ কৰোঁ। এতিয়া মই পুৰা এই ক্ৰীমটো মই পানীত মিক্স কৰিম। তাৰপিছত এইটো পুই খেলিম। নিগনি মাৰা দেৱাই, এন্দুৰ মাৰা দেৱাই চব। এতিয়া যিমান আছে তোমাৰ নিগনি চিগনি চব পলাই গুচি যাব। এতিয়া কাপোৰটো মই পুৰা চেপি ললো। এতিয়া পুৰা এইকেইটা মোহাৰিছো। ঘৰৰ কাম কৰিব লাগে, ঘৰৰ কাম কৰিলে ঘৰৰ পৰা পইচা পায়। এতিয়া মই মাৰ পৰা পইচা খুজিম। চা কিমান বগা বগা হৈ গৈছে। চা ইমান পিছল হৈছে। আপোনালোকেও কাম এনেকৈ কৰিব দেই। আৰু অকমান জোৰত মুচি দিওঁ। তলতো মোহাৰিম, অকমান তলত মোহাৰি ওপৰত মোহাৰিব লাগিব। জয় বিশ্বকৰ্মা।